ৰাজ্যৰ লাখ লাখ কৃষক বন্ধুসকলৰ একাউণ্টত সোমাব PM কিষাণৰ ধন। অতি শীঘ্ৰেই সোমাব PM কিষাণৰ ধন। একাউণ্টত সোমাব পইচা আপোনালোকে নিজৰ মোবাইলতেই চেক কৰিব পাৰিব। আৰু কেনেকৈ চেক কৰিব মই দেখুৱাই দিম। আপোনাৰ একাউণ্টত টকা সোমাব নে নাই এইটো চেক কৰিবৰ কাৰণে আপোনাৰ মোবাইলত থকা গুগল ব্ৰাউচাৰখন অ'পেন কৰিব আৰু তাতে আপুনি টাইপ কৰিব PM কিষাণ 20তম ইনষ্টলমেণ্ট ডেট আৰু টাইপ কৰি আপুনি চাৰ্চ কৰিব। আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ ওলাই আহিব য'ত লিখা থাকিব PM কিষাণ চামন নিধি। আপুনি তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ ওলাই আহিব আপোনাৰ মোবাইলত। আপুনি ইয়াতে দেখা পাব যে ন' ইউৰ ষ্টেটাছ, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনাৰ যিটো কৃষকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি ইয়াতে মাৰি ইয়াতে আপোনাৰ এই কেপচাৰটো ফিল আপ কৰি গেট OTP মাৰিব। তেতিয়া আপোনাৰ মোবাইলত এটা OTP আহিব আৰু OTP অহাৰ পিছত আপোনাৰ সন্মুখত এই ফাইলটো অ'পেন হৈ যাব। আপুনি টকা পাবনে নাই ইয়াতে লিখা থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব।